দিল্লীৰ গড়ামূৰ পৰা আহিলোঁ দিয়ক আহি দিল্লীৰ পৰাই হালদানি হাকলি গাড়ীত আহিলোঁ গাড়ীৰ ভাড়া ল'লাক 1000 টকা এই হালদানিৰ পৰা নৈনিতাল যাই আছোঁ সেই গাড়ীখনেই লৈ যাই আছে বাকী গোটেই ভ্লগটোত দেখি আছোঁ নৈনিতাল চাই থাকক এতিয়া নৈনিতাল পাই আপোনাৰ অকণমান ফ্ৰেছ হ'বৰ কাৰণে এখন হোটেল ল'লোঁ মানে এটা কেম্প নাইটৰ ষ্টেৰ কাৰণে বুকিং কৰিলোঁ তাৰপিছত তাৰ ফ্ৰেছ হ'বৰ কাৰণে ৰাতিপুৱাই আছে ন 8:30 বাজিছে চ' অকণমান ফ্ৰেছ হ'ব দিলে আপুনি চাওকচোন এই লেকটো চাওক গোটেই এই লেক ভিউ এইটো কি ধুনীয়া আচ্ছা এতিয়া ফুৰিব যাব ওলাইছোঁ ট্ৰিপটো এইটো নৈনিতাল লেক এইটো মজা মানে আপুনি চাওক পুৰা পইণ্টতে নৈনিতাল লেকটো আপোনালোকে নৈনিতাল আহিলে মানে চবেই নৈনিতাল লেকলৈ বা নেনা লেক আছে নেনা লেকৰ নামটোলৈ লৈ চাগে নৈনিতাল নামটো হৈছে মানে বহুত ধুনীয়া আৰু এই নেনা লেকৰ পৰা আহি এতিয়া গাড়ী এখনত উঠিলোঁ উঠি আপোনাৰ এইটো দাদা ক'ত গৈ আছোঁ কাহ যা ৰে ভैया ये हम कहाँ जा रहे हैं अभी হিমালয় দৰ্শন কৰিব গৈ আছোঁ কি দৰ্শন হয় আপোনালোকক দেখাই আছোঁ গাড়ী এখন একলাই বুক কৰিছোঁ কেম্পটোৰ কাৰণে গোটেই কেম্পটোত খৰচ আপোনাৰ মোৰ 5000 মান টকা পৰিল 5000 পৰিলোঁ গাড়ী এখন পালোঁ আৰু আচ্ছা আহি নৈনিতাল লেক ভিউ পইণ্ট পালোঁ এইটো দেখিছে না আমৰ দৰে আকাৰ এইটো চাবাক লাগি মানুহ আহে আৰু ইয়াৰ পৰা মানে ইয়াতে থাকিলেহে আপোনালোকে গম পাব কি মজা লাগে ইয়াতে আপোনাৰ ফটো উঠিমে বাৰু আপোনালোক আহিব পাৰিলে নৈনিতাল লেক ভিউ পইণ্ট আপোনাৰ তাৰে ওপৰত আৰু হিমালয়ান পইণ্ট আছে এইটো চাইডে এতিয়া যাই আছোঁ তাকে এতিয়া অলপ ফটো চটো উঠি পেলাই চাওঁ আৰু আচ্ছা আহি তাৰ পৰা নেক্সট পইণ্টটো আহিলোঁ হিমালয় দৰ্শন এতিয়া আমাক হিমালয় দেখুৱাব লৈ আহিছে হিমালয়ত কি দেখা পাওঁ ছাৰ ৰ'ব আপোনালোকেও চাওক হিমালয়খন আচ্ছা এই পাহাৰখনৰ হাইট সাগৰ পৃষ্ঠৰ পৰা 2310 মিটাৰ্ছ বহুত ওপৰত আছে হিমালয় দেখা পায় ইয়াৰ পৰা এই জেগাটো যে দেখিছে ইয়াত আপোনালোকৰ জানুৱাৰী ফেব্ৰুৱাৰী মানত হিমালয়নখন পূৰা দেখা পায় আৰু আপোনালোকে যদি ইয়াত ঘোঁৰাত উঠিব খোজে ঘোঁৰাও আহি আছে ঘোঁৰা এই ঘোঁৰাত উঠি ফটো উঠিব খোজে পাৰে বা ঘোঁৰাত উঠি ফুৰিব পাৰে আৰু বৰফ যদি লাগে আপোনালোকক জানুৱাৰী ফেব্ৰুৱাৰী মাহত আহক আৰু আপোনাৰ গোটেই বৰফে বৰফ ভৰ্তি হৈ থাকে এইবোৰ জেগা বোলে আৰু ইয়াত দূৰবীন দিও গোটেই পাহাৰখন চাব পাৰে এতিয়া এনেই দেখা নাপায় কুঁৱলীৰে ভৰ্তি হৈ আছে এই পাহাৰত আহি আপোনাৰ এই মেগীটো খাব ইয়াৰ মেগীটো ইমান ধুনীয়া মানে বৰফ পৰি থাকিলেতো আৰু ধুনীয়া লাগে ইয়াৰ টেষ্টটোৱে বেলেগ মানে পাগল হৈ যাব আপোনাৰ মেগী খাই বটানী গাৰ্ডেনৰ পৰা আহি এই অলপ লেক এটা পালোঁ লেকটোত কিবা শ্বপিং কৰিলোঁ ঘৰৰ কাৰণে এতিয়া মা মনসা দেৱীৰ মন্দিৰ পাইছোঁ এইটো মা মনসা দেৱীৰ মন্দিৰটো ৰাস্তা বনাওঁতে বোলে ৰাস্তা ফুটি ওলাইছিলে বুলি কৈছিলে অলপ সেৱা চেৱা কৰিলোঁ দিয়ক আৰু কোৱাই দিনে চাওক মা মনসা দেৱী মন্দিৰৰ পৰা আহিলোঁ আহি পেলাই এই ৰাস্তাতে যোৱা ৰাস্তাটোতে মানে আছিল ঘূৰি আহিলোঁ ৰিটাৰ্ণ হ'লোঁ এইটো চাৰিটা তাল ইয়াৰ পৰা আৰ্টিফিচিয়েল লেক এইটো আৰ্টিফিচিয়েল লেক তো চব বস্তু বোলো এনেকুৱা আছে চাওঁ অলপ এডভেঞ্চাৰ কৰি কি কৰিব পাৰোঁ দেখা যাক কিন্তু জেগাটো উত্তৰাখণ্ড জেগাটো মজা জেগা আৰু নৈনিতালটো আৰু আপোনালোক আহিব ফাৰ্ষ্ট ক্লাছ জেগা বুলি কৈছোঁ না যা তা গুলি জেগা পিছফালে দেখিছে নাই কি পাহাৰখন চাওকচোন পিছফালৰ পাহাৰখন চাওক কি মানে আপোনাৰ আহি আপুনি পাগলা হৈ যাব বুলি কৈছোঁ না ইয়াতে মাথা এটা কাম নকৰা হৈ যাব ইমান ধুনীয়া জেগা আছোঁ এডভেঞ্চাৰ পাৰ্কত এডভেঞ্চাৰ কৰা বহুত বস্তু আছে মই গুৱাহাটীতো কৰিছোঁ সেইকাৰণে ইয়াতে কৰিব মন নাই বা আগতেও কৰিছোঁ কিন্তু এই ইয়াৰে এনভাইৰমেণ্টটো পুৰা ৰাজস্থানী ধাবা টাইপত ৰাজস্থানত বহি থকা টাইপ লাগে পুৰা আমাৰ গাঁও জিংকে ধৰক পুৰা মাটিৰে ঘৰ চৰ বা এই খেৰৰ ঘৰ দেখিছেনে যোনটো বেকগ্ৰাউণ্ডত মিউজিক চলি আছে চব মানে এনভাইৰমেণ্টটো আৰু পৰিৱেশটো আপোনাৰ বহি পেলাই ইমান ভাল লাগছে নৈনিতাল সঁচাকৈ এই হেভেন বুলি ক'লেও ভুল নহয় উত্তৰাখণ্ড মানুহে নাই নকয় আগৰ পৰাই যে কৈছিল মই নিজে প্ৰমাণ পাইছোঁ যা তা চালি মানে মজা জেগা এই জেগাত এনেই মানে 5-6 ঘণ্টা বহি থাকিলেও আপোনাৰ মাথাৰ বিনোতে আকোনোতে মানে ফাৰ্ষ্ট ক্লাছ জবৰদস্ত জেগা
বাপ্পা ফাইনেলি ঘোঁৰাত উঠিলোঁ দিয়ক বা আগৰ দিনত যুদ্ধ কৰিব যাওঁ আন লাগছে ঘোঁৰাত উঠি পেলাই প্ৰথমবাৰৰ কাৰণে এতিয়া মই যাই আছোঁ টিপিন টপ লেন্স এণ্ড পইণ্ট দেখি আছোঁ চাই থাকোঁ আচ্ছা আহি কি পালোঁ জানেনে ঘোঁৰাত আহি ঘৰ চাফাৰী কৰি লেন্স এণ্ড পইণ্ট মাটিৰ পইচত নাই দেখাত শ্বিলং টাইপ এখানটি জেগা কিন্তু ঘোঁৰাৰ এক্সপিৰিয়েঞ্চটো ভাল আছিল আৰু ৰিটাৰ্ণ হৈছে বোলে ঘোঁৰাত থাকোঁতে ভিডিঅ' কৰিব পৰা নাই মানে এখন হাতেৰে ভয় লাগে না এই মাজত এখন দি ভিডিঅ' মাৰিছোঁ আপোনালোকে চাই ল'ব কিন্তু এক্সপিৰিয়েঞ্চটো মজা আছিল আৰু 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 ৰ'ব 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 পইচাটো ফুল ট্ৰিপ এটা আছে হাফ ট্ৰিপ ফুল ট্ৰিপটোত 960 টকা হাফ ট্ৰিপটোত 460 টকা মই হাফ ট্ৰিপটো কৰিলোঁ 460 ল'লাক পেচা বচুল আৰু এটা এক্সপিৰিয়েঞ্চ লাইফত কৰা যায় একবাৰেতো কৰা যাব ঠিকেই মজা লাগিল মজা মানে কি আৰু ভাল এক্সপিৰিয়েঞ্চ আৰু আপোনালোকে আহিলে হৰ্চ ৰাইডটো কৰিব পাৰে আৰু এই নিম কৰলি বাবা আশ্ৰম পালোঁ এখন কিয় বিখ্যাত জানেনে মই শুনি আছিলোঁ ষ্টিভ জবছ আছিল বোলে ষ্টিভ জবছে বোলে কি বোলে এপলৰ মালিক আছিল আগতে ষ্টিভ জবছে বোলে মাৰ্ক জুকাৰবাৰ্গক ফেচবুকৰ মালিকক আহিব দিছিল এখনক বোলে তেওঁ মাৰ্ক জুকাৰবাৰ্গ আহিলি বোলে এখনক আহিবা এখনৰ কথা মই কোনোবা এটা ইণ্টাৰভিউ কৰিছিলোঁ মজা জেগা আপোনালোক আহিব কেতিয়াবা মই এতিয়া বন্ধ কৰিলে কালি ৰাতিপুৱা আৰু একবাৰ আহিম তথাপিতো একবাৰ দৰ্শন কৰি যাওঁ মন্দিৰৰ ভিতৰত ভিডিঅ' এলাও নাই সেইকাৰণে কৰা নাই মই এতিয়া একবাৰ দৰ্শন কৰি আহিলোঁ ৰাতিপুৱা আৰু একবাৰ আহিম আৰু মানে মোৰ আহি থাকিবৰ মন যায় আছে একবাৰ মনত ভাবিছিলোঁ মই কোনোবা দিনা চান্স পালে যাম বুলি বাবা নিজে মাতি আনিছে মোক এতিয়া ৰাখছোঁ কেম্পত যাওঁ দেখি আছোঁ আচ্ছা নিম কৰলি বাবাৰ মন্দিৰৰ পৰা অহাৰ পিছত আমি ৰাতিপুৱা এটা পেকেজ লৈছিলোঁ আপোনাৰ এইটো টেণ্ট নহয় একচুৱেলি কেম্প হাউচ এটা থাকিম তাতে কৈছিলোঁ ডিজে নাইট আছে এই ডিজে নাইট এই হেৰিটোত ইয়াতে আপোনাৰ এই ঘৰটোত আপোনাৰ ডিজে নাইট কৈছে এই লাইটটো জ্বলাই পেলাই ডিজে নাইট গান বাজাইছে জাষ্ট সেইটোৱে ডিজে নাইট ইয়াতে হেৰি কৰা আৰু ইয়াতে বন ফায়াৰ আছিল বহুত কেইজন মানুহ আছিল মই আছিলোঁ অকলে মই ভাবিছিলোঁ পূৰা নাচ গান হ'ব কিবা হ'ব কিন্তু একদম ভুল এইটো কি পাৰ্ক আছিল মই তলত নামটো লিখি দিম নামটো জাষ্ট মই পাহৰিলোঁ এই বস্তুটোত নাই বাৰু পিছলেও এইটো মই ছাজেষ্ট কৰিলোঁ এতিয়া ভাত খাব মাতি আছে ভাত খাব ননভেজ দিছিলোঁ ননভেজত চিকেন দিছে বোলে চাওক কি খানা খুৱায় এই নেক্সট ডে বৰেৰ বৈ উঠিলোঁ উঠি পেলাই যোৱাকালিৰ চাৰ্টটো পিন্ধি এতিয়া ট্ৰেকিং কৰিব নি আছে বোলে চকু তকু ফুলি আছে মুখ চুখ ধুলোঁ কি ট্ৰেকিং কৰে আপোনালোকক দেখুৱাওক চাওক এই বৰেৰ পুৱাই ট্ৰেকিং কৰিব লৈ আহিলে আপোনাৰ পেকেজটোত আছিল ট্ৰেকিং বুলি এখন ক'ৰ কি পাহাৰক লৈ আহিলে চালা যাই চাওকচোন কিমান দূৰ যাব পাৰোঁ কিমান দূৰ বডি টানে এই সুৰসুৰীয়া ৰাস্তাটো ককলি কিবা লৈছে ভুল লাগে ঘণ্টা কি হ'ব দেখা যাক পোৱা যাওক আহি আছোঁ এই পিছফালৰ পৰা সূৰ্য ওলছে পানী চানী খাই নাহিলোঁ গৈ একদম ওপৰ পইণ্ট নাপালোঁ গ্ৰুপৰ কিছুমান যাব নোৱাৰা হৈ গ'ল ফিৰি আহিলোঁ আৰু পানী নাই শুকাই গৈছে বাপৰে বেগ চেগ একো লৈ নিলোঁ জ্বালা পাই গৈছোঁ যাওঁ আৰু কেম্পিং এট ফ্ৰক পইণ্ট কৰি পেলাই গ'লোঁ আৰু এই এখন দলং দেখছি না যাই এতিয়া নিম কৰলি বাবাৰ আশ্ৰমক যাওঁ দেখা যাক কেনাই দেখে বাপকৈ ভয় লাগে দলংখন লৰি থাকে নিম কৰলিক যায় কি হয় দেখা যাক বাবাৰ তাতে মই যাবৰ খুব ইচ্ছা আছিল যোৱাকালি ৰাতিও গৈছোঁ আজিও একবাৰ যাওঁ যাই আছোঁ বলক যোৱাকালি ৰাতি ভালকৈ দেখুৱা নহ'ল এইটো চাই লওক
এই দলংখান দি যাব লাগে যাই পেলাই তাতে কেম্পিং ৰাতি ঠিকেই হৈছিল কিন্তু ঠিকেই আৰু এতিয়া যাওঁ এইটো এক কেচি যাম নিম কৰলি বাবা আশ্ৰম মই যোৱাকালি ৰাতি দেখাইছিলোঁ আহিছোঁ আজি আৰু আহিছোঁ ইমানেই ভাল লাগিছে দিয়ক মই অকণমান দৰ্শনসকলৰ ভিতৰত ভিডিঅ' এলাও নাই চাগে বাৰ আশ্ৰমৰ পৰা ওলাই পেলাই কি দেখিলোঁ চাওকচোন এই বান্দাৰে কিনকে পানী খাই আছে টেপেদি এই গৰম পৰিছিল মস্ত পানী বা কি দগম খাইছে বেটাই চাওকচোন এই নিম কৰলি বাবা আশ্ৰমৰ পৰা ওলাই পেলাই আমি ঘোঁৰাশাল মন্দিৰক লাগি যাই আছোঁ ये गोलू महाराज मंदिर पाबो इसका भीमखाल भी बोलते हैं इसका भीमखाल भी बोलते हैं भीम खोराखाल मंदिर खोराखाल मंदिर तो एक बार दर्शन कर लो रब मंदिर तो दिया चली কিন্তু কালী মাৰ তান্ত্ৰিক মন্দিৰ টাইপৰ লাগিছে কিন্তু মাৰ মন্দিৰ বহুতে কয় কিবা উইচ কৰিলে মানুহ গম নাপাওঁ আৰু মই সেৱা চেৱা কৰোঁ আৰু এবাৰ সেৱা কৰিব বেছি ভিডিঅ' চিডিঅ' নকৰোঁ বেছি নেদেখুৱা মন্দিৰটো আপোনালোকে আহি যাব লাগে আহি মন্দিৰৰ পৰা আহি ভীমতাল পালোঁ ভীমতালত এতিয়া পেৰাগ্লাইডিং কৰিব যাই আছোঁ বলক আপোনালোকক অলপ দেখো আকাশত উৰে পেলাই এতিয়া গৈ আছোঁ পেৰাগ্লাইডিং কৰিব কি হয় গম নাপাওঁ আৰু এখন কাগজত চহী কৰি দিছোঁ মূল্য আকৌ নহয় দেখা যাওক ইয়ে বেগ পিন্ধি চিন্ধি ঠিক হ'ব এইগিলা বেগ চেগ পিন্ধি দিবি ওলছে দেখোন এই ইয়াতে এটা যাই পাব লাগিব চাই ল কি হয় आपने बोल दिया फोटो वीडियो के लिए जी भैया हाँ फोटो वीडियो तो तारे एक्स्ट्रा पैसा चाव ये बेलून प्लास्टिक गोटे सरम जाम गला गात गोटे बांधि दिसे ये उड़ी गल उड़िलेखे देखोन हेलमेट सेलमेट गला बेगत सरम जाम पिंधि दिसी देखा जाक कि ईश्वरे कखने हेलमेट पिंधि লৈছোঁ জয় শ্ৰীৰাম যি হয় দেখা যাক আৰু এতিয়া উৰৰ সময়ত ভিডিঅ' কৰিব নোৱাৰোঁ গোপ্ৰ নাই মোৰ ইয়াতে গোপ্ৰ নাই ইয়াতে লগাই দিব ফোনটো পকেটত থওক বাপৰে এইটো ওপৰত উঠাওঁতে ভাল লাগি আছিল এই তলত নাম্বাৰ মাত কিবা ঘূৰি ৰিলেক্স 4-5 মান ওপৰতে ঘূৰিছোঁ দক মই ভাবিছোঁ আজি চেচেই মই আৰু তলক যাই নাপাম আৰু কিবাকে তাৰ পৰা সলকি পৰিম তাৰপিছত কিবাকে আহি পেলাই আধা ঘণ্টামান মাথাতে ঘূৰি আছে তাতে বহি আছিলোঁ আচ্ছা বহুত জেগা ঘূৰি আহিলোঁ পেৰাগ্লাইডিং কৰি এতিয়া এইটো নেনালেক এটা বাছ ষ্টেণ্ড আছে এই বাছৰ পৰা দেলহি আৰু যাওঁ অলপ বজাৰ চজাৰ কৰিলোঁ এইগিলা ৰেখন নাই শ্বৰ্টকাট মাৰিছোঁ এতিয়া দেলহি যাব লাগে দেলহি যাই থাকোঁ আৰু ফটো দুটামান উঠোঁ ইনষ্টাগ্ৰামত দিব লাগিব